নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে আজি মই কি দেখাবলৈ গৈ আছোঁ। এয়া হৈছে টেঙামৰা গুটি। এই টেঙামৰা গুটিৰে জেলি কেনেকৈ বনায় সেয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এতিয়া আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমতে আমি টেঙামৰা গুটিকেইটাৰ পৰা ঠাৰিকেইডাল গুচাই লৈছোঁ। তাৰপাছত পানীৰে ভালদৰে টেঙামৰা গুটিকেইটা এই গুটিকেইটাৰ পৰা ৰঙা ৰঙা যিটো বাকলি আছে সেইটো পৃথক কৰিম। এতিয়া এনেদৰে টেঙামৰা গুটিকেইটাৰ পৰা এই ৰঙা বাকলিটো পৃথক কৰা হ'ল। এয়া ভিডিঅ'ত দেখিছে আপোনালোকে। তাৰপাছত এই যিখিনি ৰঙা ৰঙা বাকলি আছিলে সেইখিনি এতিয়া অকণমান কেৰাহীত গৰম কৰি ল'ম যাতে ভাপত সিজি যায়। এনেদৰে লৰাই থাকিব লাগিব। তাৰপিছত যেতিয়া অকণমান সিজিব তেতিয়া অকণমান পানী দিব লাগিব। তেনেদৰে কিছু সময় থাকিব দিব। ইয়াৰ পাছত পানীটো অকণমান বেছিকৈ দি ভালদৰে উতলিব দিব। তাৰপাছত ঢাকনি এখন দি থ'ব যাতে ভালদৰে উতল আহে। কিছু সময় যেতিয়া উতলিব উতলাৰ পাছত যিটো বাকলি আছিলে সেইটো ভালদৰে পানীৰ লগত মিক্স হৈ যাব। তাৰপাছত চেকনিৰে সেইখিনি চেকি লৈ কিমান ৰস হয়, ৰসটো কিমান ওলায় সেইটো চাব লাগিব। 1 কাপ বা 2 কাপ যদি যিটো জোখত হয় আৰু সেই জোখটো মতে চেনি দিব লাগিব। যদি 1 কাপ হয় তেতিয়াহ'লে চেনি 1 কাপ দিব লাগিব, আৰু যদি 2 কাপ হয় চেনি 2 কাপ দিব। তাতকৈ হয়তো কম বা বেছিও দিব পাৰে, আপোনালোকৰ নিজৰ খাই ভাল পোৱাৰ লগত কথা। এতিয়া যিখিনি ৰস ওলালে এই ৰসখিনি মই কেৰাহী এটাত দি দিছোঁ। তাৰপাছত তাৰ জোখমতে চেনি দি দিছোঁ। এতিয়া এইখিনি লাৰি থাকিব লাগিব। চেনিটো মিক্স হোৱাৰ কাৰণে ভালদৰে লাৰি থাকিব লাগিব। যেতিয়া চেনিটো ভালদৰে মিক্স হৈ যাব তেতিয়া এনেকুৱাকৈ ফেনটো উঠি আহিব, আৰু এনেদৰে কিছু সময় লাৰি থাকি বস্তুটো অলপ চাই ল'ব যে আঠা আঠা হৈছেনে নাই। তাৰপিছত যদি আপোনাৰ জোখত আহিছে প্লেট এখনত লৈ যাব পাৰে, প্লেটখনত লৈ পেলাই ঢালি চাব পাৰে। যদি বস্তুটোত পৰি নাহে তেতিয়াহ'লে গম পাব যে বস্তুটো হৈছে। তাৰপাছত আপোনালোকে অকণমান ঠাণ্ডা হ'ব দিব। ঠাণ্ডা হোৱাৰ পিছত কিবা এটা পাত্ৰত থৈ দিব। এয়া আমাৰ জেলি ৰেডি হৈ গ'ল। হয়, আপোনালোকৰ ঘৰত যদি টেঙামৰাৰ গুটি আছে তেতিয়াহ'লে এনেদৰে জেলি বনাই চাব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। থেংক ইউ। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। থেংক ইউ।